Assalamualaikum, Sasriyakal, নমস্কাৰ অসমবাসী ৰাইজ, ওয়েলকাম টু মাই নিউ ভিডিঅ'। ব'লা আমি আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। মানে মোৰ বাইকখনৰ দুটামান বস্তু আপোনাৰ লগাব লগা আছে, সেইকেইটা বস্তু অলপমান টিপটপত লগাই দিম। আৰু আপোনাৰ এই নাম্বাৰ প্লেটটো আহিছে, নাম্বাৰ প্লেট লগাব যাম এতিয়া মজা কৰি। লাহেকৈ যাওঁ আৰু যোৱাৰ আগতে কেইটামান ভণ্টি আছে মোৰ, তাহাক অলপমান লগ কৰি দি আছোঁ। বলক 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 বলক, চাই থাকক মোৰ ভিডিঅ', মজা লাগব। চাই পেলাই ফুল পিক আপত একদম জচত দেখি আছোঁ একদম মাৰ। এই চাই লওক, জেলৰ ভিতৰত আছে তিনিটা। কিবা কৈ দি কিবা কৈ দি কিবা কৈ দি আমাৰ এটা ভিডিঅ'ত লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। লাহে লাহে কয়, এটা এটা কয়, এটা এটা কয়। আমাৰ এটা ভিডিঅ'ত লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। ভালকে ক, মুখত তোৰ ভালকে ফুটা দে। ভিডিঅ'ত লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। ক কিবা হয়, সেইটো লাষ্ট সেইটো কাম নাই, সেইটো আপোনাৰ ফফলা। এতিয়া লাহেকৈ যাওঁ, যাই পেলাই টিপটপত আপোনালোকক দেখাই আছোঁ ফুল ভিডিঅ', একদম মজা লাগিব। চাই বলক বলক, আমি এতিয়া মজা কৰি গৈ আছোঁ আৰু টিপটপত ফুল পিক আপত গৈ আছোঁ আৰু ফুল পিক আপ মজা লাগিব। চাই থাকক আমাৰ ভিডিঅ'। আমি নলবাৰী আহি পাই গ'লোঁ। নলবাৰীৰ পৰা আৰু নাংমেন দূৰ আছে, নাংমেন আগত যাই পাম আমাৰ জাৱাত ডিলাৰ যাই পাম আৰু মজা কৰি তাতে যাই পেলাই মাল মাহান লগাই দিওঁ, মানে নাম্বাৰ প্লেট লগাই দিওঁ আৰু তাৰপিছত আৰু বেলেগ বস্তু লগাম। এটা চাই থাকক। ডিলাৰ আহি পাই গ'লোঁ, দেখাইছ না মজা বম গাড়ী আনছে। এখানে আপোনাৰ স্কামৰেল, ESD স্কামৰেল, মুখত নুফুটে। আৰু এখানে আছে আপোনাৰ কিবা কিবা নামটো কৈছিলোঁ, নামটো পাহৰি গ'লোঁ, কিবা নাম আছিল। দেখাইছে না মজা গাড়ী আহিছে। আৰু সেই দিশে আছে আপোনাৰ 42, মানে 420 420 আৰু এইখানে আপোনাৰ 42 দেখাইছে না। ইঞ্জিন চাওক, ইঞ্জিন দেখাইছে না কি ধুমা ইঞ্জিন আৰু বম ইঞ্জিন। এই চাওক কি বম ইঞ্জিন, কি ক'ব আৰু মজা গাড়ী আহিছে। জাভা HD গাড়ী ল'ব আপোনালোকে, মাৰ্কেটত চব নতুন গাড়ী চব আহি আছে, মজা গাড়ী। আৰু এল'হিল চাওক, এল'হিল দেখাইছে না কি বম এল'হিল একদম। আৰু এতিয়া এতিয়া চোৱা হৈ গ'ল, এতিয়া কিবা খাই হ'ব লওক। আমি এতিয়া হোটেল এখনত খাব আহিছোঁ, মানে আমি ফাৰ্ষ্ট খাওঁ আমি অলপমান আলু পৰঠা। সেই তাতে আছে আলু পৰঠা, আৰু এই বজাৰ একটকে তাতে বহি আছে বঢ়িয়াকৈ থম কৰি। তাৰ বোলে ভোক লাগিছে মস্ত, খাওক দে আলু পৰঠা আগেৰে বাবা, আমি খোৱাৰহে কথা, খাৱা বন্ধুসকল। খাব নেকি পিজ্জা ৱাহ আমি দেখাইছে না মজা পিজ্জা। আৰু সেইদিকে আমি খাই আছোঁ, আলু পৰঠা খোৱা হ'ল। এতিয়া আমি পেটিছ খাই আছোঁ, পেটিছ। এই চাওক পেটিছ। এই নাম্বাৰ প্লেট লগাই ল'লোঁ বন্ধুসকল। কেনে লগা হৈছে দেখা পাই ক'বচোন, ভাল লগা হৈছে না? নাম্বাৰ চাওক S14N1153 নিউ নাম্বাৰ প্লেট আহি গ'ল। আৰু এহে চাওক, চাই লওক মজা লগা হৈছে না বাইকখন এতিয়াৰ। S14N1153 মনত ৰাখক, গুণগুণে ক'ৰবাত দেখা পালে ক'ব। আৰু একবাৰ ভালকৈ একবাৰ চাই লওক। এই চাওক, এতিয়া আমাৰ বাইক চাইক নাম্বাৰ প্লেট লগোৱা হৈ গ'ল। আমি লাহেকৈ এতিয়া যাওঁ আৰু এতিয়া অলপমান কিবা কৰিলোঁ, অলপমান আৰু গম পাইছে কি কৰিলোঁ আৰু ৰখিলোঁ মানে। আৰু লাহেকৈ আমি যাওঁ। বাইক আমি ৰেডি কৰি ল'লোঁ মজা কৰি, মানে বাইক চাইক নাম্বাৰ প্লেট লগোৱা হৈ গ'ল। আমি এতিয়া ডাইৰেক্ট ঘৰ হৈ আছোঁ আৰু ঘৰত যাই আমি সমাপ্ত কৰিম। চাই থাকক আমাৰ ভিডিঅ', মজা লাগব চাই। পলা বঢ়িয়া গৈ আছোঁ এতিয়া মজা কৰি। আৰু ঘৰমুৱা হৈ আছোঁ। ঘৰমুৱা হোৱাৰ আগে এটা বস্তু লগাই ল'ম। বস্তুটো মানে আপোনাৰ হেণ্ড গাৰ্ড বুলি কৈছে, হেণ্ড গাৰ্ডটো আমাৰ টিহুত যাই পেলাই ফাৰ্ষ্ট টাইম এতিয়া হেণ্ড গাৰ্ডটো লগাই লওঁ। ল'ৰাটোৰ লগত ফোন কৰিলোঁ, ফোন কৰি ক'লা সি আপোনাৰ চাওকচোন কেনেকুৱা লাগে হেণ্ড গাৰ্ডটো, চাই পেলাই ক'ব আমাক দেই, জনাব। ডাইৰেক্ট টিহুতে এক্সট্ৰিমত যে আপোনালোকক দেখাই আছোঁ। চাই থাকক আমাৰ ভিডিঅ'। মেকানিকে লগাই আছে, মনটো আজি অলপ শান্তি পৰিল, ভাল লাগিল মানে। আৰু এইটো বস্তু লগাত ধৰি আৰু কৃষ্ণ। এই চাই লওক কেনে লাগিছে বন্ধুসকল। ব্লাক মাষ্টাৰৰ বাৰ্ক মাষ্টাৰ, এইটো বাৰ্ক মাষ্টাৰ নেকি নাম ক'ব জানো, নামটো মুখতে নাহে। নাম্বাৰ প্লেট লগোৱা হৈ গ'ল মজা কৰি। আৰু হেড দেখি আপোনাৰ এই হেণ্ডেল গাৰ্ড লগাই দিলোঁ আৰু টিপটপত। এতিয়া ৰাইডত যোৱাৰহে কথা আৰু মজা কৰি। ঘৰ আহি পাই গ'লোঁ। যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'ত প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই বন্ধুসকল। টাটা বাই বাই, গুড নাইট। মানে এতিয়া
লাহেকৈ অলপ বাগানটো গা চা ভয় লাগছি যিমান যি হ'লেও ঢাকা এতিয়া টাটা বাই বাই যদি ভাল লাগিছে ভাই ছাবস্ক্ৰাইব কৰি দিব কোৱা হে কৰি দিব কোৱা